শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ মতে দেশৰ গড়ে ২৬% লোক বৃক্ক ৰোগত আক্ৰান্ত, অৰ্থাৎ ১০০ জনৰ ভিতৰত ২৫ জন কিডনী ৰোগত আক্ৰান্ত। কেৱল সেয়াই নহয়, প্ৰতি বছৰে দেশৰ ২ লাখ লোক এই ৰোগত আক্ৰান্ত হৈছে। কৰোনাৰ পিছত কিডনী বিকল হোৱাৰ অধিক ঘটনা পোহৰলৈ আহিছে। এতিয়ালৈকে কিডনী ৰোগত আক্ৰান্ত লোকসকলক ডায়ালাইচিছত ৰখা হয় বা অৱস্থা গুৰুত্ব হ'লে তেওঁলোকৰ কিডনী সলনি কৰিব লগা হয়। কিন্তু সকলোৰে বাবে মানুহৰ অংগ পোৱাটো সহজ নহয়। কিন্তু এতিয়া আমেৰিকাৰ যুক্তৰাষ্ট্ৰত পৃথিৱীত প্ৰথমবাৰৰ বাবে এটা গাহৰিৰ কিডনী সফলতাৰে মানৱ শৰীৰত সংৰোপণ কৰা হৈছে। নিউয়ৰ্ক চহৰৰ NYU লেংগন স্বাস্থ্য চিকিৎসা কেন্দ্ৰৰ শল্য চিকিৎসকসকলে এই কৃতিত্ব পালন কৰিছিল। ডাঙৰ কথাটো হ'ল যে গাহৰিৰ কিডনীটো মানৱ শৰীৰত সফলতাৰে কাম কৰি আছে। এই সফল ট্ৰান্সপ্লেণ্টৰ দ্বাৰা অনাগত দিনবোৰত মানৱ অংগৰ অভাৱ দূৰ কৰিব পাৰিব। অংগৰ অভাৱ দূৰ কৰিবলৈ গাহৰিৰ ওপৰত কিছু সময় আগৰ পৰাই গৱেষণা কৰা হৈছিল। এনেকুৱা নহয় যে প্ৰথমবাৰৰ বাবে গাহৰিৰ কিডনী মানৱ শৰীৰত পৰীক্ষা কৰা হৈছে। ইয়াৰ আগতেও এনেকুৱা পৰীক্ষা নিৰীক্ষা বহুবাৰ কৰা হৈছে। কিন্তু এইবাৰ NYU লেংগন স্বাস্থ্য চিকিৎসা কেন্দ্ৰৰ শল্য চিকিৎসকসকলে মানৱ শৰীৰত গাহৰিৰ কিডনী ট্ৰান্সপ্লেণ্ট কৰাত সফলতা অৰ্জন কৰিছে। এইটো কথা আপোনালোকে জানিব লাগে যে গাহৰিৰ শৰীৰত এনে এক চুগাৰ থাকে যিয়ে মানৱ শৰীৰক একচেপ্ট বা গ্ৰহণ নকৰে। কিন্তু এইবাৰ নিউয়ৰ্কৰ বিশেষজ্ঞসকলে গাহৰিটোক স্পেচিয়েলভাৱে মডিফাই কৰি কিডনী ব্যৱহাৰ কৰিছিল, যাতে গাহৰিৰ শৰীৰত থকা সেই চুগাৰ শেষ হৈ যায়। এই পৰীক্ষা এজন ব্ৰেইন ডেড বা মগজুমিত ৰোগীৰ ওপৰত কৰা হৈছিল আৰু ৰোগীজনৰ কিডনী সম্পূৰ্ণভাৱে বেয়া আছিল। তাৰ পিছতে গাহৰিৰ কিডনীটো ৰোগীজনৰ শৰীৰত সংযোগ কৰাই চিকিৎসকসকলে ২-৩ দিনলৈকে ইয়াৰ ওপৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু তেওঁলোকৰ এই গাহৰিৰ কিডনী মানৱ শৰীৰত ট্ৰান্সপ্লেণ্ট কৰাত সফলতা অৰ্জন কৰিলে। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনে ভিডিঅ'টি লাইক, শ্বেয়াৰ লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।